সমস্যাৰ কথা ক'বলৈ গ'লে ৰাস্তাটোৰ কাৰণে আমাৰ 101টা সমস্যা হৈ আছে। আপোনালোকে দেখিছে আহিছে যেতিয়া ইয়াত মানে আমি চলা ফুৰা কৰিবলৈ অসুবিধা হৈছে। গাড়ী মটৰটো বাদেই খোজকাঢ়ি অহা যোৱা কৰিবলৈ অসুবিধা নিচিনা হৈছে, তেনেকুৱা পৰিস্থিতি হৈছে। এতিয়া ফ'ৰলেন কৰ্তৃপক্ষই সদায় কামবিলাক মানে পিছুৱাই আছে। যেতিয়া বতৰ ভাল হৈ আছিলে তেতিয়া তেওঁলোকে কামবিলাক হেমাহীন কৰি পিনে মানে শ্ল'লি কৰিলে, বহুত কম মানে খৰখেদা নোহোৱাৰ কাৰণে আজি এতিয়া বতৰ এনেকুৱা হোৱাৰ পিছত এতিয়া কেনেকৈ আকৌ কাম তেওঁলোকে কি কৰিব। ব্যৱসায় প্ৰতিষ্ঠানবিলাকতো আমাৰ ব্যৱসায় প্ৰতিষ্ঠান আজি 2 মাহমানৰ পৰা বন্ধ হৈ থকা নিচিনাই পৰিস্থিতি হৈছে। অসুখ বিসুখ হ'লেও এতিয়া ধৰি লওক মোৰ নিজৰ ঘৰতে অসুখীয়া মানুহ আছে। মোৰ নিজৰ মা অসুখীয়া, তেওঁৰ পেৰালাইচিছে হয়। তেখেতক এতিয়া মাহেকত 2-3 বাৰ আমি মেডিকেল চেকআপত নিবলগীয়া হয়। কিন্তু এতিয়া এই ৰাস্তাটোৰ এনেকুৱা পৰিস্থিতিৰ কাৰণে আমি তেখেতকো ওলোৱা সোমোৱা কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। গাড়ীসমূহ ওলোৱা সোমোৱা কৰিব পৰা নাই, তেনেকুৱা কণ্ডিশ্যন হৈছে। মুঠতে সমস্যা বুলি ক'বলৈ 101টা সমস্যা আমাৰ। এতিয়া আমিতো এটাই বিচাৰোঁ, যাতে ৰাস্তাটো সোনকালে বনাই কমপ্লিট কৰিব লাগে। আজি ধৰক 2 মাহ ধৰি ৰাস্তাটো এনেকুৱা অৱস্থা হৈ আছে যাতে ব্যৱসায় প্ৰতিষ্ঠানবিলাক আমি চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। অতি সোনকালে ফ'ৰলেন কৰ্তৃপক্ষই যাতে আমাৰ ৰাস্তাটো মেৰামতি কৰি দি সোনকালে বনাই দিয়ে, ৰাস্তাটো গাঁতটো পূৰণ কৰি দিয়ে, সেই আহ্বান জনাই